हेलो गाइस गुड मर्निंग। আজি দেওবাৰ মানে আজি দোকানলৈ মই যোৱা নাই আৰু আপোনালোকে জানে যিহেতু মই ঢকুৱাখনা চাৰিআলিৰ দোকানত কাম কৰোঁ আৰু আজি দেওবাৰ কাৰণে যোৱা নাই। দেওবাৰে আমাৰ ছুটি থাকে, সেইকাৰণে মই নাযাওঁ আৰু আজি ঘৰতে আছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত আজি এটা হোম ব্লগ হৈ যায়। মানে আজিৰ ব্লগ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম, মানে মোৰ ঘৰৰ যিটো পৰিস্থিতি এই পৰিস্থিতিটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো হাই হেল্ল' নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজ, আপোনালোকক মই মোৰ ইউটিউব চেনেলটোৰ ফালৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ। তো বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক বাহিৰৰ পৰা মোৰ ঘৰখন মই দেখুৱাই ল'ম, তাৰপিছত আপোনালোকৰ মই ভিতৰত দেখুৱাম। মানে বাহিৰৰ পৰা এবাৰ দেখুৱাই লওঁ যে বাহিৰত বা ঘৰৰ চৌপাশটোত কি আছে, আৰু ভিতৰত দেখুৱাম ভিতৰত মানে কি আছে, কেনেকৈ আছে আমাৰ বস্তু পানী কিবা কিবি এইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। তো পলম নকৰি আপোনালোকক ভিডিঅ'টো দেখুৱাৰ ষ্টাৰ্ট কৰোঁ, মানে ঘৰখন দেখুৱাৰ ষ্টাৰ্ট কৰোঁ। তো বলক। আৰু এতিয়া মই ভিতৰত আছিলোঁ, মানে ভিতৰৰ পৰা এতিয়া মই বাহিৰলৈ ওলাই আহিছোঁ আৰু বাহিৰলৈ ওলাই আহি মই আপোনালোকক দেখুৱাম। মানে দূৰৰ পৰা প্ৰথমতে দেখুৱাই ল'ম ঘৰটো, তাৰপিছতে ভিতৰত সোমাই মই আপোনালোকক দেখুৱাম। তো ইয়াৰে পৰা আপোনালোকে চাই লওক, এইটোৱে হৈছে ঘৰ আৰু ঘৰটোৰ চাৰিওপাশে এয়া ফুল চুল লগাই থোৱা আছে, তামোল পাণ কিবা কিবি এইবিলাক গছ গছনি আছে, এজোপা এজোপা জবা ফুল আৰু এইবিলাক চোম গছ আছে। যিহেতু আমাৰ দেউতাই মুগা পোহে, মুগা পোহাৰ কাৰণে চোম গছ আছে। আৰু এখন ট্ৰেক্টৰ আছে, এখন আমাৰ দেউতাই চলায়, মই বিশেষ চলাব নাজানো সেইকাৰণে মই নচলাওঁ। আৰু এয়া ঘৰৰ কাষতে মানে ঘৰৰ পিয়ালিতে এয়া ফুল গছ লগাই থৈছে, এয়া মোৰ ৱাইফে লগাই থৈছে। তেওঁ যিহেতু ফুল ভাল পায় সেইকাৰণে তেওঁ ফুল গছ লগাই থৈছে। আৰু এইফালে এইটো এটা নামঘৰ বনাইছে, মানে সন্ধিয়া সময়ত যিহেতু মানুহে নিজৰ ঘৰত ধূপ চাকি জ্বলাই যিটো প্ৰাৰ্থনা কৰে, তাৰ কাৰণে এইটো এটা নামঘৰ বনাই আছে। এতিয়া নামঘৰখন হোৱাগৈ নাই, আৰু যেতিয়া হ'ব তেতিয়া মই আপোনালোকক দেখুৱাম। আৰু সেইফালে আগলৈ এটা ফিচাৰী আছে য'ত নেকি মাছ পোহা হয়। এতিয়া মাছ আছে, ৰাতিপুৱা মই ধৰিছিলোঁ, ধৰি মানে এতিয়া মাছটো এতিয়া ভিতৰত বনাই আছে ৱাইফে, আৰু বনাই হ'লে মানে ভাত খাম আৰু ভাত পানী খাই বৈ এতিয়া গা চাটো ধোৱাই নাই, গা চা ধুই মেলি ওলাই যাম। এফালে যোৱা কথা আছে, লগৰজন আহিব, তেওঁৰ লগত আজি এটা মানে গানৰ ভিডিঅ' শ্বুট কৰিবৰ কাৰণে যাম। আৰু এইফালে এইটো আমাৰ পোনে পোনে যিটো আছে এইটো হৈছে ভঁৰাল, আমাৰ খেতি পথাৰৰ যিখিনি মানে ধান পোৱা যায় সেই ধানবিলাক তাতে ষ্ট'ৰ কৰা হয়। আপোনালোকে যিহেতু যদি অসমীয়া তেতিয়াহ'লে আপোনালোকে জানিব ভঁৰাল কাক কয়। আৰু এইফালে এজোপা নাৰিকল গছ আছে, এজোপা নাৰিকল লগা নাই বাৰু, বহুত বছৰ হৈ গ'ল। তাৰপিছতে বলকচোন এবাৰ ভিতৰলৈ সোমাই যাওঁ এতিয়া। আৰু বন্ধুসকল ভিতৰলৈ সোমাই আহিলে এইটো হৈছে প্ৰথমতে আমাৰ যিটো বাহিৰৰ ৰুম, এইটো মানে আলহীক লৈ আহিলে মানে বাহিৰত যিটো বহে এইটোৱে হৈছে বাহিৰৰ ৰুমটো। আৰু ঘৰখন মানে কেঁচা কৰে আৰু আধা পকা আধা বাঁহৰে হয়, বেৰ লগাই থোৱা আছে, ওপৰত টিং লগাই থোৱা আছে আপোনালোকে দেখিছে। আৰু এইফালে এইটো আমাৰ ৰুম, ইয়াতে এয়া বাঁহৰ দৰ্জা লগাই থোৱা আছে, এয়া ভাঙি চিঙি কাহানি বা পৰি থাকিব, ইয়াৰ কোনো গেৰেণ্টি নাই, কাহানি পৰি যায়। আৰু বলক এবাৰ ৰুমটোৰ ভিতৰত দেখুৱাই দিওঁ। এইটোৱে হৈছে আমাৰ ৰুমটো। ইয়াৰ ৰাতিপুৱা শুই উঠি মানে কাপোৰ কানি এইবোৰ ঠিক কৰাই নাই, এইভাগে চব পৰিয়ে আছে। শুই উঠি আপোনালোকৰ কাৰণে প্ৰথমে ভিডিঅ'টো বনাই লৈছোঁ। তাৰপিছতে এইফালে এখন টেবুলত এয়া লাইট চাৰ্জাৰ, তাৰপিছতে এইটো এটা বক্স আছে, যিটো বক্সত মই গান লগাই কেতিয়াবা ৰাতিপুৱা মানে মনোৰঞ্জন কৰোঁ। আজি ৰাতিপুৱা শুই উঠিও গান লগাইছিলোঁ। আৰু আপোনালোকে মানে মোৰ ৰুমটো দেখাৰ পিছত এতিয়া আমাৰ আৰু এটা ৰুম আছে, যিটো আমাৰ মাহঁতৰ ৰুমটো আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে আমাৰ মাহঁতৰ ৰুম, আৰু তাত ভিতৰলৈকে আপোনালোকক নেদেখুৱাওঁ বাৰু। তাৰপিছতে এইফালে আহিলে মানে ইয়াতে এইটো আমাৰ যিটো নতুনকৈ এটা ঘৰ বনাই আছে, এইটো চৰকাৰৰ ফালৰ পৰা মানে পাইছিলে, এতিয়া এইবছৰে পাইছে। আৰু এইটো নতুনকৈ বনাই আছে ঘৰটো, সম্পূৰ্ণ এতিয়া বনাই মেলি শেষ হোৱাগৈ নাই, টিং চিং লগালে আৰু এইফালে মানে দৰ্জা চৰ্জা লগাবলৈ বাকী আছে। আৰু এইফালে এইখন দৰ্জাইদি ওলাই আহিলে আমি আমাৰ ঘৰটো মানে পিছ চাইডে পাওঁহি, মানে সেইফালে আমাৰ টিউবৱেল আছে, তাত মায়ে টিউবৱেলত কিবা এটা কৰি আছে। তাৰপিছতে এইখন তাঁত লগাইছে মোৰ ৱাইফে, তেওঁ তাঁত লগাইছে, কি লগাইছে নাজানো, ইয়াতে গামোচা লগাইছে নেকি, চাই গামোচাই লগাইছে যেন পাওঁ। তাৰপিছতে আৰু এইফালে আহিলে মানে এইটো চাইডলৈ আমাৰ এইটো পাকঘৰটো, আৰু এয়া বাঁহৰ বেৰ লগাই থোৱা আছে। যিহেতু আমি দুখীয়া মানুহ সেইকাৰণে আমাৰ পাকঘৰ। এয়া মোৰ ৱাইফ, তেওঁ এতিয়া ভাত চব্জি বনোৱাত বিজি হৈ আছে। এতিয়া ৰাতিপুৱাৰ পৰা মই উঠি মানে এতিয়া ভিডিঅ' বনোৱাত ব্যস্ত, ভাত পানী খোৱাই নাই। আপোনালোকৰ কাৰণে প্ৰথমতে ভিডিঅ'টো বনাই লৈছোঁ, তাৰপিছত খাই বৈ গা চা ধুই মেলি খাই বৈ আকৌ ওলাই যাম। তাৰপিছতে ৰাতিপুৱা যিটো মানে ফিচাৰীত মাছ ধৰিছিলোঁ, তেওঁ মাছকে বনাই আছে এতিয়া।
তাৰপিছতে আপোনালোকে এতিয়া ভিতৰখন দেখিলে, দেখাৰ পিছত এতিয়া ভিতৰে বাহিৰে মানে মই আপোনালোকক সকলো দেখুৱাই দিলোঁ আৰু দেখুৱাই দিয়াৰ পিছত আপোনালোকে এতিয়া জানিব পাৰিলে যে মই কেনেকুৱা এটা পৰিস্থিতিৰ পৰা মই বিলংছ কৰোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানে বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতু মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাই মানে আপলোড কৰি থাকোঁ ইউটিউবত। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মানে কি হ'ব, আপোনালোকে মই যিটো ভিডিঅ' ইউটিউবত আপলোড কৰিম প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব। আৰু চেনেলটো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিমানেই মানে চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, ইমানে মোৰ মানে মটিভেশ্যন এটা হ'ব আৰু সেই মটিভেশ্যনটোৰ মাজেৰে মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' বনাই আপলোড কৰি থাকিব পাৰিম। তো আজিলৈ ইমানেই ভিডিঅ'টো, আকৌ আপোনালোকক লগ পাম মই নেক্সটটো ভিডিঅ'ৰ সৈতে। তো বাই দোস্তো।